পহৰা চকী মানে অসুবিধা হৈছে আমাৰ নাও এখন লাগে আৰু অন্য ফেঞ্চিংগিলা ভাঙি গৈছে ফেঞ্চিংগিলা ঠিক কৰি দিয়া হ'লে ভাল আছিল তাৰপিছত আৰু লেট্ৰিন তাৰপিছত লেট্ৰিন লাগে আমাক ইয়াৰ আপোনালোকে ওপৰ মহলত জনাইছিল নে এই বিষয়ে জনাইছিলোঁ লেট্ৰিন 2 বাৰ 3 বাৰ কিন্তু দিয়া নাই আৰু লেট্ৰিন আমাৰ এতিয়া জংঘলত যাব লাগে লেট্ৰিন হেৰি কৰবা লেট্ৰিন কৰবা গ'লে আহে গাহৰি আহে মহ সেইকাৰণে দিগদাৰ হয় যেতিয়া বানপানী আহে বানপানীৰ সময়ত আপোনালোকৰ কি সমস্যা হয় যেন নদী বানপানী তাৰপিছত হেৰি ভাড়া নাও যাওঁ আৰু টাইমত 9টা বজাত যায় আহে 5টা বজাত এয়া আপোনালোকৰ বেমাৰ পাতি হ'লে ঔষধ বেমাৰ পাতি হ'লে হেৰি নাৰ্ছিং এজন দিছে তেখেতে চায় আৰু প্ৰেছাৰ চেচাৰ কিনে চায় আৰু তাৰপিছত আৰু যদি টান বেমাৰ হয় তাৰপিছত নাওলৈ পাৰ হ'ব লাগে আৰু এই ক্ষেত্ৰত আমি সঁচাকৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ কোনো নৈতিক অধিকাৰ নাই তেওঁ গৃহ বিভাগৰ যি দায়িত্বত আছে দায়িত্বৰ পৰা তেওঁ পদত্যাগ কৰিব লাগে কাৰণ 2014 চনত ননকে খাগৰাবাৰী ঘটনাৰ পিছত ইয়াতে যি পহৰা চকী দিয়া হৈছে এই পহৰা চকী দিয়াৰ পিছৰ পৰাই তেওঁলোকৰ যি জৰাজীৰ্ণ তেওঁলোকৰ যি অৱস্থা এই জংঘলৰ মাজত যে পহৰা চকী তেওঁলোকৰ কোনো বাউণ্ডাৰী নাই কোনো লাইটৰ ব্যৱস্থা নাই কোনো লেট্ৰিন নাই কোনো যাতায়াতৰ ব্যৱস্থা নাই ইয়াৰ পৰা আমাৰ গাড়ী যাবলৈ হ'লে 1.5 ঘণ্টাৰ প্ৰয়োজন হয় তেওঁলোকৰ কোনো ভাল নাৱৰ ব্যৱস্থা নাই আমি ইয়াৰ আগত বিভিন্ন সময়ত আমাৰ আগৰ যিজন ডিচি আছিলে বেনু চেছান তাৰপিছত আহিছিল মহদানন্দ হাজৰিকা সঞ্জীৱ কুমাৰ গগৈ আমি বিভিন্ন জিলা উপায়ুক্তক SP মহোদয়সকলক আমি বাৰম্বাৰ আমি ইয়াৰ ভিজুৱেল লৈ পেলাই মই বাৰম্বাৰ মানে আবেদন কৰিছিলোঁ যে অন্ততঃ যিসকল ব্যক্তিক ননকে খাগৰাবাৰী ব্যক্তিসকলৰ কাৰণে আপোনালোকে মানে নিৰাপত্তাৰ কাৰণে তেওঁ তাতে পহৰা চকী বনাই দিছে তেওঁলোকৰ নিজৰে নিৰাপত্তা নাইকিয়া হৈ গৈছে গতিকে আপোনালোকে যে গৃহ দপ্তৰ যে সৰ্বানন্দ সোণোৱালে চলাব পৰা নাই ব্যৰ্থতা স্বীকাৰ কৰিব লাগিব তেওঁ স্বীকাৰ কৰিব লাগে তেওঁ মানে দায়িত্ব তেওঁ পদত্যাগ কৰিব লাগে কাৰণ এনেকৈ পহৰা চকী থাকিলে কি অৱস্থা আছে আজি ৰাতিৰ ভিতৰত কিবা এটা হৈ গ'ল আজি বিভিন্ন ঠাইত সন্ত্ৰাসবাদীৰ যি আক্ৰমণ চলি আছে জোৱান মানে আৰক্ষীৰ ওপৰত বা জোৱানৰ ওপৰত এই ক্ষেত্ৰত আমি ডিনাই কৰিব নোৱাৰোঁ যে উগ্ৰপন্থীসকলে ইয়াতে কৰিবও পাৰে গতিকে তেওঁলোকৰ কোনো বাউণ্ডাৰী নাই কোনো ধৰণৰ নিৰাপত্তা নাই গতিকে আমি আজিৰ এই 2 মে আজিৰ এই মৰ্মাহত দিনটোত আমি অসম চৰকাৰক তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আমি আহ্বান জনাইছোঁ যে যি নাৰায়ণগুৰি ব্যক্তিসকলৰ কাৰণে পহৰা চকীৰ ব্যৱস্থা কৰিছে আপোনালোকৰ এই গৃহ বিভাগৰ আপোনালোকৰ যি মানে প্ৰশাসনক দায়িত্ব দিছে তেওঁলোকক মানে প্ৰথমে নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰক অন্যথাই মানে ইয়াত যদি পুনৰাই কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটে তাৰ কাৰণে সম্পূৰ্ণভাৱে অসম চৰকাৰে দায়ী হ'ব লাগিব হয় 2014 চনৰ 1 আৰু 2 মেত যি হত্যাকাণ্ড সংঘটিত কৰিলে আততায়ীয়ে আৰু সিদিনাৰ পৰাই আমি অসম চৰকাৰ তথা BTC চৰকাৰক বাৰম্বাৰ আমছু ABMছু পপুলাৰ ফ্ৰণ্ট ইণ্ডিয়া আৰু বিভিন্ন ছাত্ৰ সংগঠনে আমি দাবী জনাই আহিছিলোঁ যে এই মানুহখিনিৰ কাৰণে নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে তাৰ বাবে আমাৰ বাক্সা জিলাৰ সেই সময়ৰ উপায়ুক্ত বিনোদ চেছন ডাঙৰীয়াই ইয়াতে পহৰা চকীৰ ব্যৱস্থা কৰিছিল যদিও কিন্তু আজিৰ তাৰিখত এনেকুৱা এটা অৱস্থা হৈছে এই পহৰা চকীৰ যে তেওঁলোকৰ আজি নিৰাপত্তা নাই আজি তেওঁলোকৰ জীৱন সম্পত্তি ৰক্ষা কৰাৰ কাৰণে সিহঁতে দিনে নিশাই চিন্তা কৰিবলগীয়া হৈছে গতিকে তেনেকুৱা অৱস্থাত তেনেকুৱা পৰিস্থিতিত আজি এই ননকে খাগৰাবাৰীৰ মানুহখিনিৰ কাৰণে কি নিৰাপত্তা দিব গতিকে বাৰম্বাৰ আমি চৰকাৰক দাবী জনোৱাৰ পিছতো আজি যি অৱস্থা গতিকে আমি আজি এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ যে অসম চৰকাৰ বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই চূড়ান্তৰূপে ব্যৰ্থ হৈছে চূড়ান্তৰূপে আমাৰ অসমবাসীৰ লগতে নংকে খাগৰাবাৰী নৰসিংবাৰী মানুহখিনিক নিৰাপত্তা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে গতিকে আজি আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি দাবী উত্থাপন কৰিছোঁ যে আপুনি যে গৃহ বিভাগৰ দায়িত্বত থকাৰ পিছতো যি চূড়ান্ত ব্যৰ্থ হৈছে গতিকে আমাৰ নৈতিক অধিকাৰ নাই আপোনাৰ গতিকে নৈতিক অধিকাৰ স্বীকাৰ কৰি আপুনি পদত্যাগ কৰিব লাগে অন্যথাই ইয়াৰ পিছত যদি কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে কিন্তু অসম চৰকাৰ তথা আপুনি কিন্তু জগৰীয়া হ'ব ঘটনা হৈছিল আমি জংঘলত সোমাই আছিল কেনেকৈ মাৰিছিল তেওঁলোকে কেনেকৈ মাৰিছিল আগে কোবাইছে ডেগা আছে তাৰপৰা ঘৰ আগুন ধৰাই দিছে গাঁৱৰ একেলগে মিঠুন পিন্ধিছে নদী ফাৰে ভিনি আহি তাতে নদী ফাৰে মাৰিব মাৰছে আমাৰ ল'ৰা এটা
2 মে তাৰিখ অভিশপ্ত সেই 2014 চনৰ কথাটো আমি পাহৰি যোৱা নাই। অভিশপ্ত ননকে খাগ্ৰাবাৰীত আজিৰ দিনটোত 38জনকৈ মানুহ দিন দুপৰতে বন বিষয়াৰ নেতৃত্বত তথা প্ৰমীলা ৰাণীৰ উচতনি বক্তব্যত খাম্ফা বৰগোহাঞিৰ নেতৃত্বত সেই দিনটোত ফৰেষ্ট বনকৰ্মী ৰজেন ব্ৰহ্মৰ নেতৃত্বত আহি পেলাই নিৰ্মমভাৱে দিনৰ 4টা বজাত ধাৰাসাৰ গুলীচালনা কৰি পেলাই 38জনকৈ মানুহ পুৰুষ মহিলা শিশুসহ তেওঁলোকক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিল। আজি 5টা বছৰ উকলি গ'ল, তেওঁলোকৰ কোনো ধৰণৰ ন্যায় এতিয়ালৈকে পোৱা নগ'ল, যাৰ পৰিপ্ৰেক্ষিতত আজি আমি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা হালবাৰী জিলা সমিতি, সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা বাক্সা জিলা সমিতিৰ, পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া বাক্সা জিলাৰ সমিতি, কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ বাক্সা জিলা সমিতিৰ আমি যৌথ উদ্যোগত আজি আমি সেই নাৰায়ণগুৰিত উপস্থিত হৈছোঁ। হৈ পেলাই সেই শ্বহীদ ব্যক্তিসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি এই অঞ্চলবাসী ৰাইজক লগত লৈ আমি তেওঁলোকৰ ৰুহৰ মাগফিৰাতৰ কাৰণে, তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি দোৱা প্ৰাৰ্থনা কৰিছোঁ। লগতে এই দিনটোত অসম চৰকাৰক তথা কেন্দ্ৰীয় চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে আমি পাহৰি যোৱা নাই। তেওঁলোকে ভাবিছে আমি পাহৰি গৈছোঁ, আমি পাহৰি যোৱা নাই। সেই 2 মে 2014 চনৰ অভিশপ্তৰ দিনটোৰ কথা আমি পাহৰি যোৱা নাই। আজিৰ দিনটোত অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে আজিও সেই দুষ্কৃতিকাৰীসকলে মুক্ত আকাশৰ তলত ঘূৰি আছে। বিভিন্ন সম্প্ৰদায়ৰ মানুহক হত্যা কৰিলে তেওঁলোকৰ বিচাৰ হয়, কিন্তু সংখ্যালঘু ব্যক্তিসকলক হত্যা কৰিলে বিচাৰ নহয়। 2014 চনৰ 23 ডিচেম্বৰত আদিবাসীসকলৰ ওপৰত নিৰ্মমভাৱে গুলীচালনা কৰা হৈছিল, তেওঁলোকৰ বিচাৰ হ'ল। কিন্তু 2 মে তাৰিখে 2014 চনৰ সংখ্যালঘুৰ ওপৰত 1 মে তাৰিখে নৰসিংবাৰীত, 30 এপ্ৰিলত বালাপাৰাত মুছলমানৰ ওপৰত নিকৃষ্টীয় চাফাই অভিযান যি হত্যালীলা হ'ল, এতিয়ালৈকে মুছলমানৰ কোনো ন্যায় আমি নাপালোঁ। সেই মুক্ত আকাশৰ তলত আমি দেখিবলৈ পাইছোঁ যে মুছলমানসকলক মাৰিলে সেইসকল যিসকল ব্যক্তি মাৰে তেওঁলোকৰ চাকৰিৰ পৰা প্ৰমোশ্যন হয়। যেনেকুৱা সেই সময়ত 2014 চনৰ বাহবাৰী বন বিষয়া অমীয়া কুমাৰ ব্ৰহ্মা আছিলে, তেওঁ আজিৰ ডেটত কোকৰাঝাৰ কমিশ্যন হৈ পেলাই চাকৰি কৰি আছে। যি ৰজন ব্ৰহ্মা নিজেই ধাৰাসাৰভাৱে গুলী চলাইছিল, যে গুলী পুলিচৰ যি গুলী ফৰেষ্টৰ গুলী বুলি প্ৰত্যক্ষ কৰাৰ পিছত সেই ৰজন ব্ৰহ্মৰ এতিয়া প্ৰমোশ্যন হৈ পেলাই তেওঁ চিমলাত চাকৰি কৰি আছে। আমি প্ৰত্যক্ষ কৰিব পাৰিছোঁ যে মুছলমানসকলক যিসকলে মাৰাৰ পিছত তেওঁলোকক যদি কোনো অগ্ৰপন্থীয়ে মাৰে তেওঁলোকক সাৰেণ্ডাৰ কৰি পেলাই চাকৰি দিয়া হয়, কোনো সংস্থাপন দিয়া হয়, কোনো চৰকাৰী মানুহ গুলীয়াই হত্যা কৰিলে তেওঁলোকক প্ৰমোশ্যন দিয়া হয়। গতিকে আজিৰ দিনটোত আমি সকীয়াই দিব বিচাৰিছোঁ, অনতিপলমে যদি বালাপাৰা, নৰসিংবাৰী আৰু নাৰায়ণগুৰি হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি পেলাই দৃষ্টান্তমূলক শাস্তি নিদিয়ে অনাগত দিনত আমি বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, ভাষা, বিভিন্ন ছাত্ৰ সংগঠন ঐক্যবদ্ধ হৈ পেলাই আকৌ আমি